बिजनीआव बिटिआरआव मोन 15 विधानसभा बियाब आरो मोननै लक'सभा बियाबखौ लानानै बिजनी विधानसभानि सिङाव थागिबिफोरजों सावरायलायनाय हाबाफारि। बे हाबाफारियाव बाहागो लायो मिरु इउपिपिएलनि गाहाय नेहाथारि राजु नार्जारी बिथाङा, बिटिआरनि इएम धनन्जय बसुमतारी आरो एमसिएलए माधव छेत्री बिथांमोनाबो बाहागो लायो। बे हाबाफारियाव बाहागो लानानै इउपिपिएलनि गाहाय नेहाथारि राजु नार्जारीआ बुङो दि इउपिपिएल राजखान्थि हान्जाया 90% जाफुंदों आरो मोनसेल' थालांदों, बे जाबाय उदालगुरि लक'सभा बियाब जानांगौमोन, नाथाय दरं ओंखारदों। बेनि थाखायबो भारतनि बिसायख'थि आय'गखौ लोगो हमना रायज्लायगोन होननानै फोरमायदों। लोगोसे बिथाङा बिटिआरआव मोन 3 एमएलए समस्ति बारायनायखौबो गोजोनथाव बाथ्रा होननानै बुंदों। दानिया फैदो बिथाङा मा फोरमायदों आबुङै मिन्थिना लानि। আমি সমৰ্থন নিশ্চয় জনাম, কিয়নো আমাৰ যিখিনি আশা আকাংক্ষা আছে এইটো 90% পূৰণ হৈছে। এটাই আমাৰ ইয়াতে আমি দাবী আছিলে আমাৰ ইউপিপিএল দলক যে বিটিআৰ অঞ্চলত দুটা লোকসভা সমষ্টি হ'ব লাগে, কোকৰাঝাৰ আৰু ওদালগুৰি। এতিয়া কোকৰাঝাৰটো হৈ গ'ল, ৰিজাৰ্ভ সমষ্টি হৈ গ'ল, আমি ৱেলকাম জনাইছোঁ। এতিয়া ওদালগুৰি হ'ব লাগিছিল, দৰং বুলি ওলালে। তো আমি এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এটা সজাতি দল যাব, লগ ধৰিব আৰু আমি ডিমাণ্ড দিম যাতে আমাৰ এটা ওদালগুৰি বুলি সমষ্টি এটা ক্ৰিয়েট কৰি পেলাই আমাৰ বিটিআৰ অঞ্চলৰ ভিতৰৰ এমএলএ সমষ্টিবিলাকক লৈয়ে যাতে এইটো সমষ্টিটো গঠন কৰে, এইটো এটা আমাৰ মানে দাবী থাকিব আৰু আমি আশাবাদী এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শুনিব। এতিয়া কথাটো হ'ল আমি বহুত সুখী, বহুত ভাল পাইছোঁ। আমাৰ বিটিআৰ অঞ্চলত 12টা এমএলএ সমষ্টি আছিল। আপোনালোকে জানে যে অসমত 126টা সমষ্টি আছে, 126টাই আছে, কমাও নাই বাঢ়াও নাই, কিন্তু আমাৰ বিটিআৰৰ ক্ষেত্ৰত মানে 12টা আছিল, এতিয়া 15টা হৈ গ'ল। বহুত সুখৰ কথা, ভাল কথা। গতিকে আমি ৱেলকাম জনাইছোঁ, এইটোকে আমি মানে ভাল পাই পেলাই চেলিব্ৰেটো কৰিছিলোঁ। কিন্তু আমাৰ কি 100ত 90% আমাৰ ফুলফিল হৈ গ'ল। এতিয়া যদি ওদালগুৰিটো লোকসভা সমষ্টি হৈ যায়, ইয়াত মানে 100ত 100 আমাৰ পূৰণ হৈ গ'ল। আৰু প্ৰথম ধন্যবাদটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দিম। তেখেতসকলে যে আমাৰ দাবী দাৱা শুনি পেলাই আমাৰ অঞ্চলৰ চেণ্টিমেণ্টটো ৰেচপেক্ট কৰি পেলাই যে তেখেতসকলে 15টা সমষ্টি ক্ৰিয়েট কৰিছে, এমএলএ সমষ্টি, এইটো আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। অমিত শ্বাহ ডাঙৰীয়াক গৃহমন্ত্ৰী তেখেতক ধন্যবাদ দিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ধুনীয়াকৈ নেতৃত্ব দিছে আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতক এছিষ্ট কৰিছে ইমান শান্তিপূৰ্ণভাৱে। যি প্ৰক্ৰিয়া আপোনালোকে জানে যে 2006-07 চনত ইমান ভাইলেণ্ট এটা অপজিশ্যন হৈছিল, ইমান প্ৰটেষ্ট, হাইৱে ব্লকেড, ৰেলৱে ব্লকেড, আন্দোলন বন্ধ বহুত হৈছিলে ডিলিমিটেশ্যন প্ৰচেছত। এতিয়া কোনো আন্দোলন নোহোৱাকৈ, কোনো ব্লকেড নোহোৱাকৈ, কোনো অশান্তি পৰিৱেশ নোহোৱাকৈ যে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো যে কমপ্লিট হৈ গ'ল, এতিয়া খচৰা ওলালে, এটা ড্ৰাফ্ট ওলাইছে। এতিয়া ফাইনেলত যাতে আমাৰ যিখিনি কিছুমান থাকি গ'ল আভুৱা, এইবিলাক কাৰেকশ্যন কৰি পেলাই ওলাই দিয়ে, এইটোৱেই আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ থাকিব। তেখেতসকলৰ কোনো ঠিক নাই। তেখেতসকলে সেইদিনাখন মই যোৱাকালি সেইদিনাখনো কৈছিলোঁ যে সেইদিনাখন গোসাইগাঁও চিভিল এছডিঅ' অফিচৰ সন্মুখত হয়তো তেখেতসকলে মদ খাই, মদৰ নিচাত তেখেতসকলে এটা মেমৰেণ্ডাম লিখি দিছিলে যে আমাৰ বিটিআৰত 15টা এমএলএ সমষ্টি যিখিনি আছে 15টাও এছটিৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে বুলি লিখিছিল। যেতিয়া তেখেতসকলৰ মদৰ নিচাটো নোহোৱা হ'ল 3 তাৰিখ জুলাইত, চেম মেমৰেণ্ডামটো উইথড্ৰ কৰিছে বুলি কৈছে। এতিয়া সঁচাকৈ তেখেতসকলে খালী পেপাৰত উইথড্ৰ কৰিছে না ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দিছে, এইটোতো আমি ক'ব নোৱাৰিলোঁ। প্ৰথম লেটাৰটোতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক তেখেতসকলে পঠাই দিছে এছডিঅ'ৰ থ্ৰুদি যে 15টা সমষ্টিত 15টাই বোলে এছটিৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে। এতিয়া তেখেতসকলে হয়তো অলপ মানে নিজৰ দলৰ ভিতৰচৰাত আমাৰ যিখিনি জেনেৰেল মানুহ আছে তেখেতসকলে বিৰোধ কৰাৰ কাৰণে 3 তাৰিখ জুলাইত হয়তো জাষ্ট দেখুৱাৰ কাৰণে নতুন এটা মেমৰেণ্ডাম ওলাই দিছে, এইটো ডিমাণ্ডটো উইথড্ৰ কৰিছে বুলি। তো এটা ইমান ৰেছপনচিবল পলিটিকেল পাৰ্টি, যে পাৰ্টীয়ে 17 বছৰ আমাৰ বিটিআৰৰ শাসনত আছিল, তেখেতসকলে কিবা ল'ৰা ধেমালি কৰাৰ নিচিনা তেনেকেই 15টা সমষ্টি 15টাই এছটিৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে বুলি কিয় লিখিলে? তো নিশ্চয় কিবা নিচাত আছিলে, মদৰ নিচাত নহ'লে ভাঙৰ নিচাত আছিল, সেইকাৰণে তেখেতসকলে এটি লিখিব পাৰিছে। যেতিয়া নিচা গুচি গ'ল তেতিয়া আকৌ মানে উইথড্ৰ কৰিছে বুলি ক'লে। আৰু थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों।
CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो 10 नि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE, NEET, CUET, इन्जिनियारिं, मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलोंनो हागोन।